কৃষক বন্ধুসকললৈ নমস্কাৰ জনালোঁ। আপোনালোকৰ কষ্টৰে উৎপাদিত খাদ্যশস্যৰ দ্বাৰা আমাৰ সমাজখন সুখ শান্তি আৰু আনন্দৰে জীয়াই আছে। আপোনালোকলৈ শত কোটি প্ৰণাম জনাই আমাৰ এটি ক্ষুদ্ৰ প্ৰয়াস এই ভিডিঅ'টিৰ দ্বাৰা আপোনা হ'বলৈ আগবঢ়ালোঁ। ভুল ভ্ৰান্তি হ'লে কমেণ্ট বক্সত আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। আমাৰ অন্তৰে কান্দি উঠে যেতিয়া শুনিবলৈ পাওঁ যে খেতিয়কসকলৰ মাজত দুৰাৰোগ্য কেঞ্চাৰ ৰোগ বাঢ়িছে। বিভিন্ন ভয়াৱহ ছালৰ বেমাৰৰ লগতে অন্যান্য ৰোগবোৰো বাঢ়িছে। খেতিয়কৰ গড় আয়ুস কমিছে ইত্যাদি। কিন্তু কিয়? ইয়াৰ উত্তৰ হয়তো আপোনালোকৰ ওচৰতো আছে। হয়, আমি ক'ব খুজিছোঁ পেষ্টিচাইড বা কীটনাশকৰ ব্যৱহাৰ। কিন্তু কীটনাশক ব্যৱহাৰ নকৰিলে উৎপাদন আৰু আয় বাঢ়িব জানো? বিষয়টো অকণমান আলোচনা কৰোঁ আহক। লগতে অকণমান সময় ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। এতিয়া এজন খেতিয়কৰ মুখেৰেই পেষ্টিচাইডৰ ভয়াৱহতাৰ বিষয়ে কিছু কথা শুনো আহক। আলফা প্লাছ কি খেতিত দিছিলে? কিমান সময় দিছে? 2 ঘণ্টামান। পানীৰ লগত মিহলি কৰিছিল নেকি? পানীৰ লগত মিহলি কৰিছে। এক টেংকি পানীত কিমান দিছে? আলফা প্লাছৰ যিটো মুখা আছে তাৰে 3 মুখা এটা টেংকি। এক টেংকিত দিছে। কিমান দিব লাগে আপুনি কেনেকৈ গম পালে? দোকানী কৈ যা। দোকানীয়ে কয়। 2 ঘণ্টা দিওঁতে গ্লভছ পিন্ধিছিল নে? হাতত মোজা পিন্ধিছে নেকি? একো কৰা নাই আমি। মাস্ক পিন্ধা নাই? একোই কৰা। তাৰপিছত কি কৰিলে? ভাত খাইছে আহি? ভাত খাইছোঁ, গা চাও দি পেলাই চাবান পেলাই লৈছোঁ। ৰাতি কি কষ্ট পাইছে? একদম জ্বলি গৈছে মোৰ। মুখখন পুৰিছে। কিমান সময় জ্বলিছে মুখখন? ৰাতিপুৱাই জ্বলি আপুনি গৈছে। মানে সেইটো দি পেলাই গা ধোৱা নাছিলে? গা পা ধোৱা নাই আৰু? ধুইছোঁ ৰাতি, গা পা ধোৱাৰ পিছতো জ্বলি গৈছে। গ্লভছ বুট এইবিলাক কিয় ব্যৱহাৰ নকৰে? সিমান এইটো বস্তু তাৰমানে সিমান আমি নাজানো। আৰু এটা কথা বেয়া লাগে, আমি কোনোবা দিন এইটো দি দিয়া নাই। এটা সঁচা কথা। বন্ধাকবিত কি ঔষধ ব্যৱহাৰ কৰি আছে বৰ্তমান? পুৰুষ চুবাৰ কয় নেকি এটা? Perfect Super। পুৰুষ চুবাৰ আৰু আপোনাৰ আলফা প্লাছ আৰু আপোনাৰ ইটকা আৰু হ'ল আপোনাৰ টাটা মাল্টিপ্লাছ কয় নেকি? টাটা মাল্টিপ্লাছ। কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে নাক আৰু ডিঙিত জ্বলা পোৰা অনুভৱ কৰিব পাৰে। গাৰ ছালত পোৰণি হ'ব, বিন্ধি যোৱা যেন লাগিব, খজুৱাব, ৰঙা পৰিব আৰু জ্বলা বান্ধিব পাৰে। কীটনাশকসমূহে খেতিয়কৰ শস্য উৎপাদনত ডাঙৰ ভূমিকা পালন কৰি আহিছে। খেতিডৰাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ উপৰিও ই উৎপাদন বৃদ্ধিত যথেষ্ট সহায় কৰে। কিন্তু পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যত ইয়াৰ কুপ্ৰভাৱ এটা অতি চিন্তনীয় বিষয়। পেষ্টিচাইড বা কীটনাশকনো কি? ঘাঁহ বা অপতৃণ মাৰিবলৈ উইডিচাইড, পোক মাৰিবলৈ ইনছেক্টিচাইড, ভেঁকুৰ বা ফাঞ্জাই মাৰিবলৈ ফাংগিচাইড ইত্যাদি এই আটাইবোৰক একেলগে পেষ্টিচাইড বুলি কয়। পেষ্টিচাইডৰ ৰাসায়নিক বা জৈৱিক দুয়োটাই পোৱা যায়। কিন্তু সৰহভাগ খেতিয়কে বেছি ফাষ্ট আৰু ভাল ৰিজাল্টৰ আশাত ৰাসায়নিক পেষ্টিচাইডে ব্যৱহাৰ কৰি আছে। এটা কীটনাশক কিমান বিষাক্ত হ'ব পাৰে কেনেকৈ জানিব? এটা কীটনাশকৰ বটলত থকা ৰাসায়নিক পদাৰ্থবিধৰ নাম জানিলে আমি ইয়াৰ বিষয়ে জানিব পাৰোঁ। কিন্তু সাধাৰণ মানুহৰ বাবে এইটো সহজ কাম নহয়। সহজতে বুজিবলৈ কীটনাশকৰ পেকেটত থকা ৰং চিহ্ন চাই আমি ইয়াৰ বিষৰ তীব্ৰতাৰ বিষয়ে জানিব পাৰোঁ। সেই ৰং চিহ্ন সাধাৰণতে ৰঙা, হালধীয়া, নীলা আৰু সেউজীয়া থাকে। ৰঙা ৰংটোৱে অতিপাত বিষাক্ত বুজায়, হালধীয়া ৰংটোৱে অতি বিষাক্ত বুজায়, নীলা ৰংটোৱে মধ্যমীয়া বিষাক্ত বুজায় আৰু সেউজীয়া ৰংটোৱে কম বিষাক্ত বুজায়। এই কীটনাশকসমূহৰ কাৰণে কৃষকসকলৰ স্বাস্থ্য হানি হোৱাৰ উপৰিও খেতিৰ বাবে উপকাৰী অন্যান্য কীট পতংগও মৰি যায়। ইয়াৰ ভিতৰত অন্যতম হ'ল মৌমাখি। ইয়াৰ উপৰিও চৰাই, সাপ, ভেকুলী আদিও কীটনাশকৰ গোন্ধত বা সিহঁতৰ খাদ্যৰ অভাৱত আপোনাৰ পথাৰৰ পৰা নাইকিয়া হ'ব পাৰে। কৃষি কাৰ্যত
চৰাই আৰু সাপৰ গুৰুত্বৰ ওপৰত আমাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'বোৰ পাই থাকিবলৈ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব বাটনৰ লগতে বেল আইকনটো ক্লিক কৰি থবলৈ অনুৰোধ জনালোঁ। কীটনাশক প্ৰয়োগৰ সময়ত কেনেকুৱা সাৱধানতা ল'ব লাগে? কীটনাশকৰ মিশ্ৰণ বনাওঁতে কেতিয়াও খালী হাতেৰে কৰিব নালাগে। মূৰৰ পৰা ভৰিলৈকে সৰ্বশৰীৰ ঢাকি ল'ব লাগে। মুখত মাস্ক আৰু চকুত চশমা পিন্ধিব লাগে, যাতে শৰীৰৰ কোনো অংশত কীটনাশকৰ স্প্ৰে বা পাউডাৰ লাগিব নোৱাৰে। কীটনাশকৰ বটল আৰু ঔষধ ছটিওৱা সঁজুলিবোৰ আছুতীয়াকৈ ৰাখিব লাগে, যাতে কোনো মানুহ, সৰু ল'ৰা ছোৱালী বা পোহনীয়া জীৱ জন্তু ইয়াৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। খালী হোৱা পেকেট আৰু বটলবোৰ য'তে ত'তে দলিয়াব নালাগে বা অন্য কামত ব্যৱহাৰ কৰিব নালাগে। সাপৰ বিষক আপোনালোকে যেনেদৰে ভয় কৰে, ঠিক তেনেদৰে কীটনাশক বিষকো ভয় কৰাটো অতি প্ৰয়োজন। খেতিত প্ৰয়োগ কৰা সকলোবোৰ ঔষধ সদায় পঞ্জীয়ন হোৱা আৰু লাইচেঞ্চ থকা ডিলাৰৰ পৰাহে কিনিব লাগে। কীটনাশক কেতিয়াও ফুটপাথৰ দোকানৰ পৰা কিনিব নালাগে। কীটনাশক কিনাৰ সময়ত বেটছ নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মেনুফেকচাৰিং ডেট, এক্সপাইৰী ডেট চাইহে কীটনাশক কিনিব লাগে। কিনাৰ সময়ত কীটনাশকৰ পেকেট বা বটলবোৰত চিল আছেনে নাই, লিক আছে নেকি বা খোলা আছে নেকি আদিবোৰ চাই ল'ব লাগে। কীটনাশক কেতিয়াও অৰিজিনেল পেকেট বা বটলৰ পৰা উলিয়াই অন্য বটল বা পেকেটত ৰাখিব নালাগে। পোক মৰা ঔষধ বা ইনছেক্টিচাইড আৰু ঘাঁ মৰা ঔষধ উইডিচাইড সদায় বেলেগে বেলেগে ৰাখিব লাগে। কীটনাশক ৰখা ঠাইডোখৰত ৱাৰ্ণিং চিন দি থ'ব লাগে, যাতে অন্য মানুহ গ'লেও বুজি পায়। কীটনাশক থোৱা ঠাইডোখৰত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰিব নালাগে আৰু বৰষুণ পৰিব নালাগে। কীটনাশক কেতিয়াও মূৰত, পিঠিত বা কান্ধত দাঙি লৈ যাব নালাগে। কীটনাশকৰ মিশ্ৰণ বনাওঁতে সদায় পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে। ব্যৱহাৰৰ আগত কীটনাশকৰ বটলত থকা লেবেলখন এবাৰ পঢ়ি ল'ব লাগে। সদায় পৰামৰ্শত দিয়া পৰিমাণতহে কীটনাশক ব্যৱহাৰ কৰিব লাগে। বেছি ভাল ৰিজাল্ট পাম বুলি বেছিকৈ দিব নালাগে। ইনছেক্টিচাইড বা কীটনাশক আৰু উইডিচাইড ঘাঁ মৰা ঔষধৰ কাৰণে পৃথক পৃথক স্প্ৰে মেচিন ব্যৱহাৰ কৰিব লাগে। স্প্ৰে হোৱাৰ পিছত সঁজুলিসমূহ ভালদৰে ডিটাৰজেণ্ট বা চাবোনেৰে ধুব লাগে। কীটনাশকৰ মিশ্ৰণ বনোৱা বাল্টিবোৰ ভালদৰে ধোৱাৰ পিছতো কেতিয়াও ঘৰুৱা অন্যান্য কামত ব্যৱহাৰ কৰিব নালাগে। স্প্ৰে কৰি অহাৰ পিছত কেতিয়াও পথাৰলৈ যাব নালাগে। স্প্ৰে হোৱাৰ পিছত ৰখি যোৱা কীটনাশকখিনি আঁতৰৰ কোনো নোযোৱা ঠাইত পেলাব লাগে। খালী হোৱা পেকেট আৰু বটলসমূহ ভাঙি দি কোনেও পাব নোৱাৰা ঠাইত জমা কৰি থ'ব লাগে। যিকোনো বস্তু খোৱাৰ আগত হাত মুখ ভালদৰে চাবোনেৰে ধুই ল'ব লাগে। শৰীৰত যদি বিষক্ৰিয়াৰ লক্ষণ দেখা পায় লগে লগে ডক্তৰক দেখুৱাব লাগে আৰু কীটনাশকৰ বটলটোও ডক্তৰক দেখুৱাব লাগে। খেতিত প্ৰয়োগ কৰা ঔষধৰ সংস্পৰ্শত আহিলে ই আমাৰ শৰীৰত হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ঔষধ বহু বছৰলৈ পানী আৰু মাটিত থাকি যায়। কৃষকসকলে জৈৱিক খেতিত গুৰুত্ব দিব লাগে, কিন্তু আপুনি হঠাতে জৈৱিক খেতি আৰম্ভ কৰিলে কিছুমান অসুবিধা আছে। গতিকে লাহে লাহে আৰু ক্ৰমান্বয়ে ৰাসায়নিক সাৰ আৰু ঔষধৰ প্ৰয়োগ কমাই আনি জৈৱিক সাৰ আৰু জৈৱিক ঔষধৰ প্ৰয়োগ বঢ়াই আনিব লাগিব। বন্ধুসকল, আপোনালোক সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো অকল আপোনাৰ বাবেই নহয়, দেশৰ বাবেও জৰুৰী। খেতিয়ক সুস্থ সবল হ'লেহে সুস্থ সবল দেশ আশা কৰিব পাৰি। ক্ৰপ ৰোটেশ্যন বা এটাৰ পিছত আন এটাকৈ বেলেগ বেলেগ খেতি কৰিও বহু পৰিমাণে কীট পতংগৰ উপদ্ৰৱ কমাই ৰাখিব পাৰি। ইণ্টাৰক্ৰপিং ছিষ্টেম বা একেলগে 2 বা ততোধিক খেতি কৰিও কীট পতংগৰ উপদ্ৰৱ কমাই ৰাখিব পাৰি। এবিধ পোকৰ বিৰুদ্ধে অন্য পোকক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো শিকি ল'ব লাগে। খেতিৰ মাজে মাজে এনেকুৱা কিছুমান খেতিও কৰিব লাগে যিবোৰে পোকবোৰ আঁতৰাই ৰখাত সহায় কৰে। উদাহৰণস্বৰূপে গেন্ধেমালতী ফুল বা মেৰিগ'ল্ড ফ্লাৱাৰ।
সেই কৃষক বন্ধুসকল, আপোনালোকে জনা কথাখিনিয়েই আমি আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে আকৌ এবাৰ মনত পেলাই দিলোঁ, কিয়নো জানিলেও কাৰ্যক্ষেত্ৰত এইবোৰ প্ৰয়োগ কৰা নহয়। বন্ধুসকল, আমি কাইলৈ ৰাতিপুৱাৰ নিউজ পেপাৰত পঢ়িবলৈ বিচৰা নাই যে কেঞ্চাৰ ৰোগত খেতিয়কজনৰ মৃত্যু হ'ল। শেষত আপোনালোকক পুনৰবাৰ সেৱা জনাই সুস্বাস্থ্যৰ কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।